আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ব্যক্তিগত শিক্ষানুষ্ঠান ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত অনুষ্ঠিত হোৱা তেজমায়া 2 শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে ষষ্ঠবাৰকৈ বিশ্ব চেম্পিয়নাৰী অভিলেখ গঢ়া বক্সিঙৰ ৰাণী মেৰী কমে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত হোৱা বিহু অনুষ্ঠানত হেঁপাহ পলোৱাই নাছিলে মেৰী কমে। মঞ্চত মেৰী কমে নিজৰ বক্তব্য ৰখাৰ লগতে বিহু দলৰ সৈতে বিহু নৃত্য কৰি সকলোকে আকৰ্ষিত কৰে। ঢোল আৰু পেপাৰ মাতত হাতখন লাগিলে মেৰী কমৰ গা। মঞ্চলৈ দৌৰি গৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কঁকাল ঘূৰাই নাছিলে মেৰী কমেও। অনুষ্ঠানত সমাজকৰ্মী তথা স্বত্বাধিকাৰী পৰিচালন সঞ্চালক পুলিন চন্দ্ৰ গগৈ, সভাপতি বসন্ত কুমাৰ আগৰৱালা, উপসভাপতি হেমন্ত কুমাৰ গগৈকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। It's amazing actually because I have seen the property and the schools, the infra facility, whatever. It's amazing. बहुत अच्छा लगा, ठीक है. And then today the annual days was organized very well. And I'm so glad, I'm so happy to be a part of today these annual days. And I would like to thank the principal or the owner of the school, the principal of the school, and my best, these two boys. They are twins. Even I have a twins boy, and this school owner that have the twins also, no? Oh my God, it's क्या है? मुझे समझ नहीं है. What I don't have any words also. And these two boys are so amazing person, and I'm so lucky to have me here. And whatever I have shared about the journey of mine, मेरा कहानी मेरा journey share कर रही हूँ. I hope this will really help to the student. And to achieve something in life is not easy. Even the education in sports, it's really similar. सब कुछ एक जैसा है. मेहनत करना है और मेहनत बिना कुछ नहीं है. जब सब कुछ है स्कूल में और स्टेट में, सब कुछ होने के बाद जब हम मेहनत नहीं करेगा, then it's not there is no point. हम कुछ मिलने वाला नहीं है. मेहनत ज़रूरी है. तो हमें लगता है जो मेरा whatever I share a journey of mine, I hope the student they will reach that, and in the future I hope that here we will have the good student, a star student of Shiksha Valley School. तो मुझे this is my pray and wishes. बॉक्सिंग के बारे में बोलूँगी तो बॉक्सिंग और एजुकेशन वेरी सिमिलर है, ठीक है. और कोई स्पोर्ट्स अच्छा करे बहुत बड़ी बात है, और एजुकेशन में अच्छा करे बहुत बड़ी बात है. दोनों अच्छा हो जाता हो और अच्छा. और मुझे चाहती है कि सारे बच्चे लोग को फ्यूचर में अच्छा करे और अचीवमेंट ले ले और एजुकेशन में भी बहुत अच्छा कर सके. ये मेरा भगवान से दुआ करती हूँ. Thank you so much. Thank you. আমি শিক্ষা ভেলী স্কুলে প্ৰত্যেক বৰ্ষতে আমি কোনোবা নহয় কোনোবা এগৰাকী আমাৰ ইণ্ডিয়াৰ মানে এগৰাকী চেলিব্ৰিটিক আমাৰ এই স্কুললৈ নিমন্ত্ৰণ কৰোঁ. সেই যোৱাবাৰ আহিছিলে আমাৰ বিনীতা ফগত, এইবাৰ মেৰী কমক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ যে তেওঁৰ পৰা আমাৰ শিক্ষাৰ্থীসকলে কিছু শিকক, তেওঁলোকৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে কিবা এটা শিকক, তেওঁলোকে কেনেকৈ আজি এইটো ষ্টেজ পালেগৈ, আজি ইমানখিনি এচিভমেণ্ট কৰিব পাৰিছে ইমান মণিপুৰৰ গাঁওখনৰ পৰা গৈ কিনে, সেইখিনি আদৰ্শ লৈ কিনে আমাৰ শিক্ষাৰ্থীসকলে যেন কিবা এটা শিকিব পাৰিব, তাৰ উদ্দেশ্যে আমাৰ এইখিনি কৰা হৈছে. হয়, বহুত সহজ টিউটাৰ এগৰাকী, ভাল লাগিছে তেওঁক আজি পাই. আমাৰ ষ্টুডেণ্টখিনি বহুত সুখী আজি এনেকুৱা এগৰাকী চেলিব্ৰিটি ইয়াত পাই কিনে, আৰু আমি সুদূৰ ভৱিষ্যতেও এনেদৰে এই কাম কৰি যাম বুলি চিন্তা কৰিছোঁ. আমাৰ আজি দ্বিতীয় বাৰ্ষিক কৰিছোঁ. আজি মেৰী কমক আনিবলৈ পাই আমিও অত্যন্ত সুখী হৈছোঁ. আমিও স্কুলখন আজি বৰ বেছি দিন হোৱা নাই, বৰ কম দিনৰ ভিতৰতে আমি যিখিনি অগ্ৰগতি কৰিছোঁ, এতিয়া আগন্তুক দিনত ভাবিছোঁ মেৰী কমৰ লেখীয়া বা নেকেবিউজামান মোৰ বহুত পুৰণা বন্ধু, তেখেত গভৰ্ণিং বডিৰ এজন আমাৰ মেম্বাৰ হয়. মই বোলো আপুনি তাৰ পৰাহে কৰিছে, কিন্তু এবাৰ
নিজ চকুৰে চাই যাওক স্কুলখনৰ অগ্ৰগতি আৰু আমি ভৱিষ্যতে কি ইয়াক আগবঢ়াই নিব পাৰোঁ তাৰে দিহা পৰামৰ্শ আদি আৰু লৈ আমি চিন্তা কৰিছোঁ ভৱিষ্যতে আৰু যাতে উন্নতি কৰিব পাৰোঁ। শিক্ষাবেলী এই অনুষ্ঠানটোৰ আজি যিয়ে 12 বৰ্ষনীয়া বিভিন্ন সাংস্কৃতিক দিশ বা তাৰ লগে লগে মেৰি কম যাতে আন্তঃৰাষ্ট্ৰীয় যিগৰাকী আমাৰ মহান ব্যক্তি বুলি ক'ব পাৰি তেখেতেও আজি উপস্থিত থাকি এই স্কুলৰ যি কষ্টবতা বৃদ্ধি কৰিলে আৰু এই শিক্ষানুষ্ঠানখনৰ যি ধৰণৰ শিক্ষাৰ ব্যৱস্থাৰ লগতে ইয়াত সাংস্কৃতিক ব্যৱস্থা আটাইবোৰ যিবিলাক পৰিস্ফুট হ'ল আজি বিভিন্ন মাধ্যমৰ যোগেদি বাবে আহি অতিশয় আনন্দিত। আজি মই ৰাতিপুৱা আহি ইয়াত অংশগ্ৰহণ কৰিবলৈ বিশেষকৈ আমাৰ এই অনুষ্ঠানটোৰ মুৰব্বী আমাৰ পুলিন গগৈদেৱৰ অনুৰোধত মই ইয়ালৈ উপস্থিত হৈছিলোঁ। এই স্কুলখনৰ লগত ময়ো ব্যক্তিগতভাৱে জড়িত হৈ আছোঁ। তেখেতসকলে ইয়াতে মোক এটা বিষয় বাবদ ৰাখিছে, গতিকে ইয়াতে আহি মই অতিশয় আনন্দিত আৰু আশা কৰিম যে ৰাইজৰ সহযোগত আৰু আপোনালোকৰ সংবাদকৰ্মী মাধ্যমৰ জৰিয়তে এই শিক্ষানুষ্ঠানখন আন্তঃৰাষ্ট্ৰীয় স্তৰত যাতে আৰু আগবাঢ়ি যাব পাৰে তাৰ বাবে আপোনাক সহায় সহযোগ। Today we are celebrating our annual event Tejomay 2. Our chief guest is world champion boxer Miss Mary Com. We are very happy. All children are very happy. All are very enthusiastic. They are participating in different types of activities, dance, drama, music and all. Thank you. Asom, Aditya, Dibrugarh.